নমস্কাৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হ'ল গৰু বিহু, তাৰে গৰুৰ কাৰণে আজি মালা বনাই আছোঁ। ইয়াত আছে বাংনা, হালধা বাংনা, পানীলাও, তাৰপিছত হালধি, এইফালৰ পৰা এই মালাবিলাক বনোৱা হৈ আছে। এই এডাল হৈ গ'ল মানে মালা, তাকে দেখুৱালোঁ আৰু মালা তিনডাল হৈছে। আনিছোঁ ৰাইজ এই গৰুৰ লগত একেলগে খেলাব লাগিব মানুহবিলাকৰ লগত। এই ৰাইজ মালা আনিছোঁ ভিজাবা গৰু লৈ কেনে পাথৰত আহিছোঁ মালা লৈ। বিহু হেপী বিহু সকলোকে। এই মালা খেলাব লাগিব এতিয়া বৰ্তমান এই ইয়াতে মানুহ আছে তাতে খেলাব লাগিব। এইবিলাক মানে আগৰ পৰা চলি অহা নিয়ম, 3বাৰ মানে খেলাব লাগে এই মালাবিলাক। পানীত ধুই কেনে মানে এই মোৰ তাত 3ডাল আহি গ'ল বেলেগৰ। এবাৰ খেলালোঁ, ইয়াত এবাৰ খেলাই আছে। এইবিলাক মানে নিয়ম, মাথাত মাহ লগাব লাগে আৰু গাত হালধি লগাব লাগে, তাকে লগাই আছোঁ। এই ৰাইজ নদীত গা ধুব আহিছোঁ আমিও। গা চা ধোৱাৰ পিছত মানে লগৰ ছোৱালী এজনৰ খানা এটা আছে, চাকৰি পাইছিলে মানে মাষ্টৰত, তো তাকে খাবলৈ যাম আৰু গা চা ধুই নদীত। ৰাইজ নদীত পানী নাই, গা ধুলোঁ অলপ। বা খানা নেকি? বা ৰান্ধনী কিহৰ খানা দাদা? চাকৰি হোৱাৰ পাৰ্থী ঠিকে আছে। শুকা গাহৰি লগাও, শুকা গাহৰি। দে ভালকে ৰান্ধনী পনীৰ বনাইছা আৰু ন। অসমত টেলেণ্টৰ অভাৱ নাই ভাই, টেলেণ্ট বিলাকে। বিয়াৰ দিনা ভাত দিব লাগিব, তোমাক আজি দিলো। অলপ অলপ হৈ যাব। কি হাত ধুবা লাগে।